বন্ধুসকল অসমত কেৱল বন্ধু 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 চলি আছে চাৰিওফালে সৰুৰে পৰা ডাঙৰলৈকে চবৰে মুখত বন্ধু কিন্তু আমাৰহে কপাল বেয়া আমি এতিয়ালৈকে বন্ধুখন চাব পৰা নাই যিহেতু ইউটিউবত অহা নাই আৰু আমি অসমতে নহয় লগতে চলিছে ৰাস ৰাসে চাব পৰা নাই যি নহওক যেতিয়ালৈকে ভাল বন্ধু জীয়াই আছে কোনো চিন্তা কৰিবলৈ দৰকাৰ নাই কাৰণ আমাৰ এজনী বেষ্ট ফ্ৰেণ্ড বা ভাল বন্ধু এজনী তেজপুৰ পুটিমাৰিৰ পৰা তাই ৰাসৰ কেইবাটা ভিডিঅ' মোক শ্বুট কৰি দিছিলে ইমান ধুনীয়া লাগিছে নহয় মোৰ চাই মই ভাবিছোঁ ইউটিউবত এইটো আপলোড কৰোঁ আপোনালোকে তেজপুৰ পুটিমাৰিৰ ৰাস চাওক ইমান ভাল লাগিব নহয় সঁচাকৈ কৈছোঁ আৰু ধন্যবাদ দীপা ধন্যবাদ নয়নীল দাদা আপুনি ইমান ধুনীয়া এখন ছবি আনিছে আমাৰ প্ৰতিজন বন্ধুৰ এটা মনত প্ৰেম জগাই দিলে আৰু সৰুকালৰ কথা মনত পেলাই দিয়ে তাৰ বাবে অশেষ অশেষ ধন্যবাদ আহক এতিয়া আমি আটাই মিলি তেজপুৰ পুটিমাৰিৰ ৰাস চাওঁ